সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ ছাগলী মাংসৰ ৰেচিপি আৰু একেবাৰে সহজভাৱে কেনেকৈ বনালোঁ চাওঁচোন আহক। মই মাংস লৈছোঁ আধা কেজি আৰু তাতে লৈছোঁ দুটা ডাঙৰ চাইজৰ পিঁয়াজকেইটা মাংসখিনিৰ লগতে পিচি লৈছোঁ। মানে একেবাৰে সহজ পদ্ধতি আৰু মই বনাম এতিয়া প্ৰেছাৰ কুকাৰত। তাৰ বাবে মই জোখমতে তেল দি তাতে লং, ইলাচি, ডালচেনি আৰু তেজ দুখিলামান দি এইদৰে ফুৰণ মাৰিলোঁ আৰু তাতে এচামুচ গোটা জিৰাও দি দিলোঁ। এতিয়া মই ইয়াতে সেই পিচি লোৱা পিঁয়াজখিনিও দি দিম। আধা কেজি মাংসত মই এপোৱামান পিঁয়াজ দিছোঁ। পিঁয়াজৰ পৰিমাণটো বেছি হ'লে খাচী মাংস খাই ভাল লাগে আৰু যিহেতু মই বিশেষ বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, সেয়েহে পিঁয়াজটো অলপ বেছিকৈ দিওঁ। আৰু এতিয়া মই পিঁয়াজখিনি ভালদৰে ভাজি লোৱাৰ পিছত ইয়াতে দিলোঁ এচামুচ আদা, নহৰু আৰু জলকীয়া বটা। আৰু এইখিনি অলপ দেৰি ভাজি লৈ মই অকণমান চেনি দিছোঁ ইয়াতে। আৰু চেনি দিয়াৰ পিছত আকৌ এবাৰ ভালদৰে লৰাই লৈ আন্দাজমতে নিমখ আৰু হালধিও ইয়াতে দি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভজাৰ পিছত ইয়াতে মই এতিয়া মাংসখিনি দি দিলোঁ। ইয়াত মই আগতীয়াকৈ মাংসখিনি মেৰিনেট কৰি নাই থোৱা, মানে একেবাৰে সহজ পদ্ধতিৰে আপোনালোকেও বনাই খাব পাৰিব। যদি কেতিয়াবা আমাৰ সময় কম থাকে হাতত, তেতিয়া আমি এইদৰে একেবাৰে সহজে মাংসখিনি বনাই খাব পাৰিম। আৰু ইয়াতে মই এতিয়া এটা বিলাহীও কাটি দিলোঁ। মাংসখিনি প্ৰায় 5 মিনিটমান ভাজি লৈ অকণমান সময় ঢাকি ৰাখিলোঁ, তাৰপিছতহে বিলাহীটো দিছোঁ। আৰু আকৌ এইদৰে অলপ দেৰি ভাজি ল'লোঁ। ভাজি লৈ ইয়াতে মই এতিয়া অলপ জলকীয়া গুড়ি দিছোঁ, জ্বলাও হ'ব আৰু ৰঙৰ বাবে। আৰু এতিয়া উতলা গৰম পানী ইয়াত দি দিলোঁ। মই মাংসখিনি প্ৰায় 10 মিনিটমান কম জুইত ঢাকনিখন ওপৰত এনেই দি ভাজি ল'লোঁ আৰু তাতে দিলোঁ আন্দাজমতে পানী। আৰু পানীখিনিও দি প্ৰেছাৰ কুকাৰ ঢাকনিখন মাৰি মই 4টা চিটি মাৰি দিলোঁ আৰু আমাৰ মাংসখিনি ৰেডি হৈ গ'ল। একেবাৰে সহজ নহয়নে বাৰু? মই কিন্তু মছলা ব্যৱহাৰ কৰা নাই, আপোনালোকে প্ৰয়োজন হ'লে মছলা ব্যৱহাৰ কৰিব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।